সৰি আংকুল, গাড়ীত যা আপুনি আছিল মই গম পোৱা নাছিলোঁ। চুপ লম্পট। আৰু তোক ইয়াৰ লগত ফুৰিবলৈ মই মানা কৰিছিলোঁ নে নাই? নাম নাম গাড়ীৰ পৰা। তইতো জানাই মই ইয়াত ৰখি আছোঁ। আজিতো কমচে কম অলপ সোনকালে আহিব লাগে। পিছে এইবাৰ পিকনিক যাবিনে নাই? এইবাৰ ভাবিছোঁ অঁ ঠিক আছে, তুমি জল্দি আহা। শ্বিলঙৰ পিনে যাম। হা, কি হ'ল? একো নকলিছোঁ। আজি মোৰ ইম্পৰ্টেণ্ট এটা কাম আছে, চ' লগ কৰিব নোৱাৰিম। হা ঠিক আছে, ৰাখোঁ এতিয়া। শুনাচোন, তুমি ঠিকেই কৈছিলা, মই তোমাক ভাল পাওঁ। সদায় কথাবোৰ এনেকৈ খুলি ক'ব লাগে। ময়ো তোমাক ভাল পাওঁ। চোন মোবাইলটো দিয়াচোন। লোৱা। এইটো মোৰ নাম্বাৰ, ছেভ কৰি থ'ব। আজি মই লৈ আহিছোঁ আপোনালোকৰ মাজলৈ ধুনীয়া এটা এপ্লিকেশ্যন, যিটোৰ নাম হৈছে বিট বিছা। ইয়াত চাইন আপ কৰাৰ লগে লগে পাব 5টা ফ্ৰী স্পেন। ইয়াত আছে 100% ৱেলকাম বনাছ, লগতে আনলিমিটেড কেছবেক পোৱাৰ সুবিধা, বাকী মাত্ৰ চাইন আপ কৰাৰ। বিট বিছা যদি আপুনি কাৰোবাক ৰেফাৰ কৰে, এটা ৰেফাৰত পাব 300 টকা। আৰু ইয়াত যদি আপুনি ফাৰ্ষ্ট টাইম ডিপজিট কৰে 300 টকাৰ পৰা 600 টকালৈ বনাছ লাভ কৰিব। এই এপ্লিকেশ্যনটোত আপোনালোকে পাব 300% পৰা 600%লৈ বনাছ, কোনো ধৰণৰ ইনভেষ্ট নকৰাকৈ আনলিমিটেড কমিশ্যন, কেৱল এফিলিয়েট প্ৰগ্ৰামত জইন কৰি। আৰু এই এপ্লিকেশ্যনৰ এফিলিয়েট প্ৰগ্ৰামৰ পৰা আপোনাৰ বাৰ্থডে গিফ্ট হিচাপে পাব 5000 টকাৰ বনাছ। বিট বিছাৰ পৰা উইথড্ৰ কৰিবৰ বাবে কোনো ধৰণৰ ডকুমেণ্টৰ প্ৰয়োজন নহয়। ইয়াত আপোনালোকে ৰকেট, বিকাশেদি অতি সহজতে বেংকৰ পৰা উইথড্ৰ কৰিব পাৰিব আৰু 24 ঘণ্টা কাষ্টমাৰ হেল্পলাইনৰ ছাপৰ্ট পাই থাকিব। আৰু এই বিট বিছা এপ্লিকেশ্যনটোৰ ব্ৰেণ্ড এম্বাচাডাৰ হৈছে স্পেইনৰ বিশ্বকাপ বিজেতা এজন ফুটবল খেলুৱৈ। ইমান ডাঙৰ খেলুৱৈ এজন যদি এই এপ্লিকেশ্যনটোত আহিব পাৰিছে, তেতিয়াহ'লে আপোনালোকে বিশ্বাস কৰি এই এপ্লিকেশ্যনটো ব্যৱহাৰ কৰিব পাৰে। আৰু এই এপ্লিকেশ্যনটো ইণ্ডিয়া আৰু বাংলাদেশত উপলব্ধ। মন, মোক পাপাই ফোন কৰি আছে। মই কিন্তু সোনকালে ঘৰত যাব লাগিব দেই, নহ'লে পাপাকতো তুমি জানাই কিমান খং কৰিব। আচ্ছা, এটা কথা সুধোঁ, তোমাৰ যে জবটো হোৱা কথা আছিল, কি হ'ল? নাই, নহ'ল। 5 লাখ টকা লাগে। ইমান টকা মই ক'ৰ পৰা দিম? পইচাখিনি দিয়াৰ পিছত যদি মানুহজন নোহোৱা হৈ যায়, মোৰ বন্ধু এজনে দিছিল, তাৰ পইচাখিনিও ঘূৰাই নিদিলে আৰু জবো নিদিলে, মই কি ভৰসাত পইচাখিনি দিম? ঠিক আছে, ট্ৰাই কৰি থাকা। মই এতিয়া যাওঁ, মোৰ বহুত দেৰি হৈ গ'ল। অ'কে, বাই। হাই, মই ৰাজ। হেল্ল', মই মন। তোমাক কিন্তু চিনি নাপালোঁ। ময়ো তোমাক চিনি নাপাওঁ, কিন্তু তোমাৰ লগত যে আছিল ছোৱালীজনী,
তাইক মই চিনি পাওঁ তোমাৰ গাৰ্লফ্ৰেণ্ড নেকি হয় তোমাক দেখা পাই এনেকুৱা লাগিছে যে তুমি তাইক বহুত ভাল পোৱা হয় তাইক মই মোৰ জীৱনতকৈও বহুত বেছি ভাল পাওঁ কিন্তু তাই তোমাৰ লগত বেইমানি কৰি আছে তাই তোমাক ভাল নাপায় কি কি কৈ আছে আপুনি এইবোৰ মই ঠিকেই কৈ আছোঁ তাই এতিয়া তোমাক নহয় তাই এতিয়া মোৰ বন্ধু সত্যক ভাল পায় আৰু তাইৰ নিচিনা 4জনীমান গাৰ্লফ্ৰেণ্ড আছে তাৰ আজিকালি ছোৱালীবোৰে সঁচা ভাল পোৱা কি চিনি নাপায় চিনি পাই মাথো কেৱল টকা পইচা বেয়া নাপাবা কথাখিনি কোৱাৰ বাবে মই তোমাৰ ভালৰ বাবে কৈছোঁ তেনেকুৱা ছোৱালীজনী ভাল পাই পিছত কষ্ট পোৱাতকৈ এতিয়াই পাহৰি যোৱা ভাল মই এতিয়া আহিছোঁ ল'ৰাজনে কৈ যোৱা কথাবোৰ কি সঁচা তাই কি মোৰ লগত সঁচাই বেইমানি কৰি আছে নাই তাই মোৰ লগত তেনেকুৱা কেতিয়াও নকৰে ল'ৰাজনে সকলোবোৰ মিছা কৈছে তাৰমানে ল'ৰাজনে কোৱা কথাবোৰ কি সঁচা আছিল নাই কোনোবা আত্মীয় হ'ব পাৰে হয় 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 ঠিক আছে বৰুৱা হয় আপুনি কাইলৈ হওক পৰহিয়ে হওক অফিচলৈ আহিব ঠিক আছে বৰুৱা পিছত কথা পাতিম পাপা মই যদি আমাৰ ষ্টেটাছৰ লগত মিলা ল'ৰা এজনক ভাল পাওঁ তেতিয়াতো চাগে তোমাৰ একো প্ৰব্লেম নাই ন মাজনী মই তোমাক আগতেই কৈছোঁ তোমাৰ ভাল পোৱা যদি আমাৰ ষ্টেণ্ডাৰ্ডৰ লগত মিলে তাত মোৰ কোনো আপত্তি নাই হাই আহিলা প্ৰিয়ংকা তুমি আজি মোক অলপ সময় দিব পাৰিবা কিয় তুমি তাৰমানে ক'ব খুজিছা মই তোমাক টাইমেই দিয়া নাই ন সদায়চোন তোমাক লগ কৰিব আহিয়ে থাকোঁ কালি তোমাক এজন ল'ৰাৰ বাইকত উঠি ক'ৰবাত যোৱা দেখিলোঁ ল'ৰাজন কোন কিয় বা সুধিলে ই ৰাজৰ কথা গম পোৱা নাইতো সেইজন মোৰ মাহী ল'ৰা আছিল তুমি কি মোক সন্দেহ কৰিছা নেকি তাৰ লগত নাই মই তোমাক সন্দেহ কিয় কৰিম ল'ৰাজনক চিনি পোৱা নাছিলোঁ সেইকাৰণেহে সুধিলোঁ আৰু বহুত দিন হ'ল মই তোমাৰ লগত ফুৰিবই যোৱা নাই প্লিজ আজি নোৱাৰিম কালি তোমাৰ লগত গোটেই দিনটো থাকিম হ'ব ঠিক আছে অ'কে বাই
তুমি অহা বহুত সময় হ'ল নেকি? হ'ল অলপ সময়, বাট নট প্ৰব্লেম। এনেওতো মই ইয়াতে ৰৈ থাকোঁ। ব'লা নহ'লে অলপ ফুৰি আহোঁ। ঠিক আছে ব'লা তেন্তে। হেল্ল', প্লিজ অলপ সময়ৰ কাৰণে বাহিৰত ওলাই আহিব পাৰিবা নেকি? ক'ত আছা তুমি? তোমালোকৰ ঘৰৰ আগৰ ৰাস্তাটোতে ৰৈ আছোঁ। প্লিজ এবাৰ ওলাই আহা, প্লিজ প্লিজ। ৰ'বা গৈ আছোঁ। মন, তুমি মোক ইমান ৰাতি ইয়ালৈ কিয় মাতি পঠাইছা? আজি তোমাৰ দেউতা ঘৰত নাই নহয়নে? তুমি আকৌ কেনেকৈ গম পালা? তোমাৰ দেউতাক মই ওলাই যোৱা দেখা পাইছোঁ, সেইকাৰণে তোমাক মই ইয়ালৈ মাতি পঠালোঁ। আমিতো দিনত বেছি সময় কথা পাতিবই নোৱাৰোঁ। যি ক'ব লগা আছে জল্দি কোৱা। পাপা যিকোনো সময়তে আহিব পাৰে। পাপা আহিলেতো কি হ'ব তুমিতো জানাই ন সেইটো। অলপ সময় ৰোৱা না, আজিৰ পৰা মই তোমাক কেতিয়াও মাতি নপঠাওঁ। মানে মানে তুমি এইবোৰ কি ক'ব বিচাৰিছা? বহুত ভাবি চিন্তি দেখিলোঁ যে তোমাৰ আৰু মোৰ সম্পৰ্কটো এনেও বেছিদিন জীয়াই নাথাকে। তুমি ক'ত আৰু মই ক'ত, তোমাৰ আৰু মোৰ মিলন কেতিয়াও সম্ভৱ নহয়। অ'কে অ'কে, তাৰমানে তুমি মোৰ লগত ব্ৰেকআপ কৰিব বিচাৰিছা? তেনেকুৱা কিবা ভাবিব পাৰা, সেইকাৰণে তোমাৰ বাবে এটা ছাৰপ্ৰাইজ প্লেন কৰিছোঁ। ছাৰপ্ৰাইজ? প্লিজ এবাৰ চকু মোজা। এনেও মই ছাৰপ্ৰাইজ টাৰপ্ৰাইজ এইবোৰ ভাল নাপাওঁ।
যি দিব লগা আছে এনেকৈ দিয়া। প্লিজ মোৰ সেই ইচ্ছাটো পূৰণ কৰা। ঠিক আছে। সৰি প্ৰিয়ংকা, আচলতে মই তোমাক মাৰি পেলাব বিচৰা নাই। মই খুনি নহয়। তোমাৰ কষ্ট হৈ আছে ন? মোৰো কষ্ট হৈ আছে। তুমি মাৰি মাৰি পেলালো কাৰণ তুমি বেইমান। তোমাৰ নিচিনা বেইমানৰ এই পৃথিৱীত কোনো ঠাই নাই। তোমাৰ নিচিনা ছোৱালীৰ কাৰণে মোৰ নিচিনা বহুত ল'ৰাৰ জীৱন ধ্বংস হৈছে। তোমাৰ জীয়াই থকাৰ কোনো অধিকাৰ নাই। তুমি মৰি যোৱা। তুমি মৰি যোৱা। তুমি মৰি যোৱা। Help! 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 মোৰ প্ৰিয়ংকাৰ এক্সিডেণ্ট হৈছে। Help! Help! Please help! Help! Please! মোৰ প্ৰিয়ংকাৰ এক্সিডেণ্ট হৈছে। Please help! কোন ক'ত আছে? Please help! প্ৰেম ভাল পোৱাত এনেকুৱা ঘটনা প্ৰায়ে ঘটি থাকে, কিন্তু কোনেও যাতে মোৰ নিচিনা অপৰাধ নকৰে। হত্যা এক মহাপাপ। যদি আপোনালোকে প্ৰতিদিনে 2,000 পৰা 3,000 টকা ইনকাম কৰিব বিচাৰে আৰু 8,888 টকাৰ বোনাছ লাভ কৰিব বিচাৰে, বিট ভিছা এপ্লিকেশ্যনটোৰ লিংক ডিছক্ৰিপশ্যন আৰু কমেণ্টত দিয়া আছে। আপোনাৰ কাণ্ট্ৰি কোড আৰু বাকীবোৰ ডিটেইলছ বহুৱাই চাইন আপ কৰক আৰু টকা ইনকাম কৰিবলৈ আৰম্ভ কৰক।